কচুখিনি বনাবৰ বাবে মই কচুখিনি চাফা কৰি লৈছোঁ আৰু এনেদৰে মই এডালকৈ কাটি লৈছোঁ। কি খবৰ, আশা কৰোঁ সকলোৱে ভালে আছে আৰু ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু মোৰ এনে এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই কি বনাওঁ আপোনালোকক দেখাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বলকচোন। এয়া কচু লৈ লৈছোঁ, কচুখিনি বনাবৰ বাবে মই আপোনালোকক দেখাম। এয়া কচু হৈছে আৰু এইখিনি বিলাহী, এইখিনি পিঁয়াজ, এইখিনি আদা নহৰু। আৰু এতিয়া মই কেৰাহীখন পাতিলোঁ, কেৰাহীখনত তেল দিলোঁ, তেলখিনি গৰম হ'ল আৰু ইয়াতে মই দি দিছোঁ পিঁয়াজ। গছ ফুটিছে আৰু ইয়াতে দিছোঁ মই নিমখ আৰু হালধি। পিঁয়াজখিনি ৰঙচুৱালৈকে মই অকণমান টাইম ভাজি লওঁ। হৈ গ'ল আৰু ইয়াতে মই অকণমান দি দিছোঁ আদা নহৰু থেতেলিয়াই থোৱাখিনি। আদা নহৰু গুৰি যোৱালৈকে অকণমান টাইম ভাজি লওঁ আৰু ইয়াতে দি দিম মই বিলাহীখিনি। ইয়াতে এতিয়া দি দিছোঁ মই বিলাহীখিনি। অলমষ্ট পিঁয়াজখিনি সিজি ৰঙচুৱা হৈ গ'ল, তাতে মই বিলাহীটো এড কৰি দিছোঁ আৰু এতিয়া বিলাহীখিনি গলি যোৱালৈকে মই অলপ টাইম ভাজি লওঁ। এতিয়া কচুখিনি, কেৰাহীখন অলপ সৰু হৈছে, তথাপিও এইখিনি এতিয়া গলি যাব, অকণমানি হ'বগৈ আৰু বিলাহীখিনি অলমষ্ট সিজি গ'ল। এনেকৈ লৰাই থাকিব লাগিব সিজি যোৱালৈকে। কচুখিনি যিহেতু সিজি অকণমানি হ'বগৈ, অকণমান এনেদৰে। যিখিনি দেখিছে মই ঘৰৰ পৰা অনা, যিহেতু কলপাতত আনিছিলোঁ আৰু মোৰ ঘৰৰ পৰা অহা বহুদিনো হ'ল, সেইবাবে কলপাতটো অকণমান বেয়া হৈ গ'ল। তথাপিও হকতিখিনি ঠিকেই হৈ আছে আৰু বেছি অনা নাছিলোঁ, অলপ আনিছিলোঁ আৰু বহুতো বনায়ো খালোঁ কেইবাদিনো। আজি অকণমান থাকি গ'ল, সেইটোকে মই কচুৰ লগত বনাম বুলি ভাবিলোঁ, সেইকাৰণে আপোনালোককো ৰেচিপিটো শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। এয়া দেখিছে কচুখিনি সিজি গ'ল, দেখাতে যেন বহুত যেন হৈছিলে, এতিয়া দেখিছে কিমান কণী হ'লগৈ, গোটেই সিজি যায় কচুখিনি। এনেদৰে দিছোঁ এইখিনি হয়, এইখিনি অকণমান দেৰি এনেদৰে ভাজি থাকোঁ। কচুখিনি ভালদৰে সিজা নাই, এইখিনি একদম সিজি যোৱালৈকে। দেখিছে কি ধুনীয়া হৈছে। আৰু কচু ঠুৰি হুকতি হৈ গ'ল বনাই ফাইনেলি। এতিয়া সিজি গ'ল গোটেইখিনি চব। আৰু আজিলৈ আহোঁ, বাই বাই। আৰু মোৰ ভিডিঅ'টো চাই কেনে লাগিলে আৰু কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।